তো হাই গাইজ, তো আকৌ আহি গ'লোঁ এটা নতুন ভ্লগৰ সৈতে। তো গাইজ আজি বিশেষ একো কাম নাই, তো এনেই আৰু ওলাই আহিলোঁ অলপ ঘৰৰ পৰা। ঘৰত আছিলোঁ, তো মন চনো ভাল লগা নাই আজি, তো সেইকাৰণে ওলাই আহিলোঁ। তো বাকী মানে বেলচৰৰ মানে মই মোবাইলটো জোৰতে লৈছিলোঁ, মানে তাতে দোকানত মানে কিবা অলপ কাম আছিল। তো আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত আছে তেনেহ'লে আপোনালোকে দেখা পাইছে, মই ষ্টৰি দিছোঁ। তো মোৰ মোবাইলটোত কি হৈছিল, টেম্পাৰ গ্লাছখন ভাঙিছিল। তো টেম্পাৰ গ্লাছখন বদলাব আহিছিলোঁ। তো এতিয়া মানে চাহিল আছে, চাহিলে কবি চাহিলে আপোনালোকে। তো এতিয়া মানে মই আগত ফাৰ্ষ্ট ভ্লগকেইটাত মই আপোনালোকক কৈছিলোঁ যে অভিজিত প্ৰায়ভাগ মই তাৰ নাম কৈছিলোঁৱে। তো তাকে যাওঁ একবাৰ, যাই পেলাই মানে তাক আপোনালোকক লগ কৰি যাওঁ। তো ভিডিঅ'টো চাই থাকক। তো আহোঁতে মানে ভিডিঅ' কৰা নহ'ল, তো মোবাইলৰ কামখিনিতে কৰি আছিলোঁ। তো মোবাইলটো মানে সেনে হৈছিল, সেইকাৰণে মানে মনটো ভাল লগা নাছিল। তো মোবাইলটো এতিয়া বৰ্তমান একদম ফুল ৰেডি ঠিক হৈ গ'ল, তো একো টেনশ্যন নাই ইয়াত। বাকী মই আপোনালোকক কৈছিলোঁ ডেইলি দিম। তো সেইকাৰণে আৰু মই আপোনালোকক যি পাৰোঁ তাকে দেখাম, ডেইলি ভ্লগ দিম নিশ্চয়। তো সেইকাৰণে যি পাৰোঁ তাকে দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো ভাল হ'ব। তো ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। তো অভিজিতক তাকে গেলি যাওঁ, তাকে গেলি যাই পেলাই লগ কৰাই দিওঁ। তো সিও কিবা ক'ব বোধহয়, বাকী আমিও কিবা ৰিলচ বা ইনষ্টাগ্ৰামৰ কাৰণে ৰিলচ বা ফটো কিবা বনাম বোধহয়। বনাই পেলাই মানে সুধোঁ তাক, আজিয়ে কৰে না কালিয়ে কৰে। তো তাকে গেলি যাই থাকোঁ, যাই পেলাই লগ পাই আছোঁ। তো তাকে গেলি যাই থাকোঁ বোলো। আহিলোঁ, মোটামুটি জাগৰা পালোঁৱে। তো তাকে গেলি যাম। তো ভোক লাগিছে, পুৱাৰ পৰা এনেকৈ ঘূৰি আহিছোঁ। ঘৰত অলপমান চাহ আহি পেলাই এনেকৈ ঘূৰি আহিছোঁ। তো হোটেলত সোমাইছোঁ, সৰুকৈ কিবা এটা খাই লওঁ ৰ'ব। কিহত থৈছি? চিংৰা থৈছি নেকি? দে খাওঁ। তো গাইজ খাই দি পেলাই লগ পাইছোঁ ৰ'ব, মানে অভিযোগত তাকে গেলি যাই পেলাই লগ পাই আছোঁ। তো খাই লওঁ ৰ'ব। গাইজ ফাইনেলি আহিলোঁ অভিজিতত তাকে গেলি। তো অভিজিত আছে মোৰ লগত। তো এইটো অভিজিত। তো বাকী চাহ নাখায় বোলে সিহঁতে। নাই, বেলেগ কিবা খাইছে বেলেগ। আপোনালোকে আগত ক্লিপটোত দেখা পাইছে আমি কি খাই আহিছোঁ। তো অভিজিতে আৰু কালি গম মই পাব। এটা বেয়া পাইছো, সিহঁতে চিংৰা খাইছে, মোক লাগি এটা চিংৰা নাইন লাগ গাইছ। এটা সামান্য এটা চিংৰা নাইন লাগ। পইচা নাই গাইজ, পইচা নাই। তো বাকী অভিজিত বহুত দিনৰ মূৰত লগ পালোঁ। তো লগ পাই ভাল লাগিল, নিশ্চয় ভাল লাগিল। তো আজি গধূলিক গিলে ক'ৰবাত যাম, প্লেন আছে। তো বাকী নতুন বছৰ হিচাপে তো হেপী নিউ ইয়াৰ। তো শুভেচ্ছা থাকিল নতুন বছৰৰ। তো বাকী তো গাইছ আপোনালোককো হেপী নিউ ইয়াৰৰ শুভেচ্ছা থাকিল। তো এবাৰ মই ভিডিঅ' বনা নাই, মানে মোৰ গাটো ইমান এটা ভাল নহয়। তো আজিয়ে দি দিলোঁ দিয়ক, আৰু ইয়াৰ চেনেলত দি দিলোঁ হেপী নিউ ইয়াৰ সকলোকে। তো বাকী আৰু এটা গাইজ চেনেল আছে, তো অভিৰাজ অফিচিয়েল ভ্লগ বুলি আছে। তো মই লিংকটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো তাকে গেলি যাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ চেনেলটো। তো ইয়াৰ চেনেলটোতো মই আছোঁ। তো যাই পেলাই ইয়াত ভিডিঅ'কেইটা চাব, ভাল হৈছে, মই চাইছোঁ ভিডিঅ'কেইটা। তো সেইকাৰণে আপোনালোকক কৈছোঁ। তো আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো বাকী অভিজিত আজি বনাবা না কি ৰিলচ? বাকী আজি এতিয়া এনেই বনাওঁ আৰু দুটামান আইডিয়া যাতে। তো গাইজ ৰিলচ বনাওঁ। তো বাকী কেনেকৈ আমি ৰিলচ বনাওঁ তো চাই থাকক, আপোনালোকক দেখাম কেনেকৈ ৰিলচ বনাওঁ। আৰু ৰিলচকেইটা চাই ল'ব ইনষ্টাগ্ৰামত চাই ল'ব গাইজ। মোৰ ৰচিদুল অফিচিয়েল 07 বুলি আছে, ফ'ল' কৰি ল'ব। আৰু মোৰটো আছে অভিৰাজ অফিচিয়েল 65 আছে। তো গাইজ ফ'ল' কৰি ল'ব। বাকী মোৰ চেনেলটো ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব গাইজ চেনেলটো নিশ্চয়। আৰু এই ইয়াত গাইছ আমি ইয়াতে ভ্লগ বনাই আছোঁ আৰু ভিডিঅ' কৰি আছোঁ ইয়াতে বহি কিনে। এইটো কি ভিডিঅ' কৰিলা কৈছোঁ? তোমাৰ ভিডিঅ' নেকি? দাদা তো গাইজ ই মানে ভ্লগত বা ভিডিঅ'ত হয়, ভিডিঅ'তে হওক, ইয়াৰ আপোনালোকে ইয়াৰো এটা মানে ইয়াৰ ইয়াৰ মানে ইনষ্টাগ্ৰামত আপোনালোকে যাই পেলাই চাব, চাহিল অফিচিয়েল 07 বুলি আছে। তো ইয়াৰ মানে হেৰি নায়ে, ভিডিঅ' নায়ে।
তো ই নামতে বহুত মানে লাজ কৰে লাজ কৰে। ভিডিঅ'ত আহিব লাজ কৰে সেইকাৰণে আজি কি হেৰি লাজনো গাইছ তো ইয়াৰ গাইছ ইনষ্টাত এটাও মানে ৰিলচ নাই অকল খালি ফটো আছে এনে নহয় কচোন তুমি নহয় কেইটা ৰিলচ আছে তোমাৰ ইয়াৰ আছে নেকি ৰচিদু নাই 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 এটাও ৰিলচ নাই ইয়াৰ অনলি ফটো ফটো আছে অনলি তো গাইছ তাকো ফ'ল' কৰি ল'ব তো তাৰ চাহিল অফিচিয়েল 07 বুলি আছে তো বাকী গাইছ তো ভ্লগটো এইখিনিতে শেষ কৰি লওঁ তো ভ্লগটো মানে শ্বৰ্ট ভিডিঅ'ই হ'ল তো কি কৰিম আৰু ঘৰত আছোঁ তো ইনকে আৰু ভিডিঅ' বনাই আছোঁ ডেইলি ভ্লগ দিম বুলি কৈছোঁ তো সেইকাৰণে দিলোঁ তো মোৰ পৰা মই যিখিনি মানে দেখাব পাইছিলোঁ আপোনালোকক বা অভিজিতক মই আগত ভ্লগকেইটাত আপোনালোকক কৈছিলোঁ যে লগ কৰাই দিম তো অভিজিতক নিশ্চয় লগ কৰাই দিলোঁ তো বাকী অভিজিত মই আৰু চাহিল থাকোঁ আমাৰ লগত বাকী তিনিওৱে এটা জেগাত যাম বুলি ভাবি আছোঁ তো জেগাটোত যাম তো জেগাটোত যাই পেলাই ভিডিঅ' এটা বনাম তো বাকী অভিজিত তো আমি এইকেইদিনৰ ভিতৰতে এটা জেগাত যাম বুলি প্লেন কৰি আছোঁ তো চাব আপোনালোকে ব্লগটো তো গাইজ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল তো ভিডিঅ'টো যদি চাই পেলাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব বাকী নেক্সট ব্লগত আৰু লগ পাইছোঁ তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম বাই বাই